হাই ফ্ৰেণ্ড, আজি মই তোমালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। অসম চৰকাৰৰ ডাইৰেক্ট নিযুক্তিত 26,441টা পষ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 চিলেবাছ আহি গ'ল। এইটো তোমাক সবিশেষ এইটো ভিডিঅ'ত জনাম, ভালদৰে চাই যাব। SSLC ইনক্লুডেড আৰু এক্সাম ডেট 28 তাৰিখ 8 মাহ 2022। তাত চিলেবাছ হৈছে ছাবজেক্টবিলাক কৰি তোমালোকক দেখুৱাই আছোঁ। Social Studies, Social Science, General Knowledge, General Mathematics, Class 10 Standard, Mental Ability and Logical Reasoning, General English এইবিলাকে থাকিব। আৰু গ্ৰেড 4ৰ কাৰণে আৰু এক্সাম হ'ব 10 বজাৰ পৰা 12 বজালৈকে। আৰু গ্ৰেড 3 আছে বেচেলাৰ ডিগ্ৰীৰ 28 তাৰিখ 8 মাহ 1 তাৰিখে এক্সাম হ'ব অনুষ্ঠিত। Social Studies, Social Science, General Knowledge, Logical Reasoning and Quantitative Aptitude, Reading Comprehension and Language, General Mathematics, Class 10 Standard, General English। আৰু 2 বজাৰ পৰা 4 বজালৈকে এক্সাম অনুষ্ঠিত হ'ব তাত। আৰু গ্ৰেড 3 আছে 100টা কুৱেশ্যন আৰু 1.75 নাম্বাৰ আৰু থাকিব গ্ৰেড 3 এইটো 1.75 এটা কুৱেশ্যনত। আৰু গ্ৰেড 4 আছে এটা কুৱেশ্যন 1.5 মাৰ্ক থাকিব। নেগেটিভ মাৰ্ক নাই তাত, দেয়াৰ শ্বেল বি নো নেগেটিভ মাৰ্কিং, তাত কোনো মাইনাছ মাৰ্ক নাই। আজি ভিডিঅ' ইয়াতে সমাপ্ত। জয় অনলাইন চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিব। আজি ভিডিঅ' ইয়াতে সমাপ্ত। ধন্যবাদ।